এতিয়া চাওক অলপমান দহি কচু বুটলা হ'ল আজি কচুখিনি মই ভালদৰে ধুই এতিয়া ৰ'দত অলপমান লেৰেলিবলৈ দিলোঁ অলপমান লেৰেলিলে ভাল হয় আচলতে খাবলৈ বনাম এতিয়া চাই গৰম যিহে পৰিছে এতিয়া মই ফাৰ্ষ্টে কচুখিনি অকণমান এডাল দুডালকৈ কাটি আছোঁ আপোনালোকে নিজৰ সুবিধা মতে কাটি ল'ব পাৰে মই এতিয়া এনেকৈ কাটি চাম যদি পাৰোঁ নোৱাৰোঁ গোটেইখিনি কাটিবগৈ পাৰিম নোৱাৰিম গম নাপাইছোঁ একেলগতে গোটেইখিনি ধৰিম আৰু এতিয়া কটাৰীখনে মুঠতে কাটিছোঁ আৰু সুবিধা মতে আপোনালোকে সৰুকৈ কাটি ল'ব পাৰে বা নাকাটিলেও আপত্তি নাই কেৰাহীত দিয়াৰ লগে লগে এনেও পমি যাবই এনেকৈ কাটি দিছোঁ মই আৰু এইফালে কাটি লৈছোঁ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু আদা কাটি লৈছোঁ নহৰু থেতেলিয়াই লৈছোঁ আৰু এতিয়া কেৰাহীখন এতিয়া অলৰেডি কেৰাহী গৰম হৈ গ'ল মই কচুখিনি এনেকৈ যে কাটি লৈছিলোঁ এইখিনি সৰু সৰুকৈ চালনীখনতে থৈ দিছোঁ যিহেতু সৰহ হৈ আছে এতিয়া শুকান কেৰাহীখনতে কচুখিনি দিলোঁ ভাপত সিজাম অকল গেছটো একেবাৰে ল' কৰি ল'ম তেল একদম মই ব্যৱহাৰ নকৰোঁ এনেকৈয়ে বনাম আৰু এতিয়া দি দিম ইয়াতে অকণমান নিমখ আৰু এইফালে কাটি লৈছোঁ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু আদা কাটি লৈছোঁ নহৰু থেতেলিয়াই লৈছোঁ আৰু এতিয়া এইখিনি মই ইয়াতে কচুখিনিৰ ওপৰতে এইখিনি একেলগে দিয়ে দিম আৰু সকলোবোৰ ঢাকনখনে ঢাকি দিম এতিয়া আৰু গেছটো একেবাৰে ল' কৰি দিম আৰু দিম ইয়াত ফ্ৰিজৰ পৰা জলকীয়া এটা ভোট জলকীয়া লৈছোঁ বহুত বেছি মই জ্বলা এনেকৈ নিদিওঁ বুলি ভাবিছোঁ এইটোকে দিম আৰু কচু কটা চেকা লাগি গ'ল মোৰ হাততে আৰু দিম কেইটামান এয়া পাঁচফোৰণ কেইটামান দি দিম এতিয়া কচুখিনি পমা নাই যিহেতু মই পাঁচফোৰণকেইটা এতিয়া দি দিলে তেতিয়াহে টেষ্টটো ভাল লাগিবগৈ শেষত কেইটামান সৰহকৈ দিছোঁ কচু যিহেতু সৰহকৈ আছে পমিলে বাৰু অকণমান হ'বগৈ আৰু দিবলৈ লৈছোঁ এইটো ভোট জলকীয়া এইটো নিজে পমি যাব শেষত এতিয়া এনেকৈ দি দিম আৰু একেবাৰে গেছটো মই ল' কৰি থৈছোঁ ল' ফ্লেমত এইখিনি বনাব লাগিব তেল যিহেতু ব্যৱহাৰ কৰা নাই সেয়া এইখিনি কমিবলৈ লৈছে কচুৰ পৰা নিজে নিজে পানী ওলাই যাব ওলাব নোৱাৰি ধৰি ল'ব লাগিব আৰু অলপ কমি লওক এয়া মোৰ ভাপত দিয়া কচুখিনি আকৌ এবাৰ চাই লওঁ বুলি ভাবিছোঁ এয়া আদা নহৰু এনেকৈ আছে মই এবাৰো লৰোৱাই নাই এতিয়া চাগে 10 মিনিটমান হ'লগৈ নেকি এনেকৈ এয়া কচুৰ পৰা নিজে পানী ওলাইছে এইখিনি পানীখিনি শুকাব লাগিব বাৰু এয়া অকণমান হৈ থাকিলেগৈ একেবাৰে কমি গ'লগৈ নিমখটো মই যিহেতু দিছিলোঁ আগতে সেইকাৰণে এতিয়া নিমখটো নিদোঁগৈ এয়া জলকীয়াও নিজে নিজে ভাঙি গ'লগৈ আৰু এতিয়াহে চাইছোঁহি আৰু অকণমান হালধি দি দিম এতিয়াতে অকণমান হালধি দি দিছোঁ নহ'লে কালাৰটো বেয়া লাগিছে দেখিবৰ কাৰণে এয়া মোৰ ভাপত দিয়া কচু পমি একেবাৰে অকণমান হ'লগৈ এতিয়া মই 3 টুকুৰা নেমু লৈছোঁ এনেকৈ কাটি লৈছোঁ চেপিবলৈ ভাল হয় সেইকাৰণে এতিয়া নেমু এনেকৈ চেপি দিম
দুডোখৰহে দিম, গোটেইকেইডোখৰ নিদোঁগৈ, বহুত বেছি টেঙা হ'লেও যিহেতু বেয়া লাগিব। কচুৱে খজুৱাবও পাৰেতো, সেইকাৰণে টেঙাটো অকণমান হ'লে তেতিয়া খজুৱাটো মানে অকণমান কাটিব আৰু কচুৰ খজুৱতি, যিটো মানে কচুৰ খজুৱতি থাকে সেয়া, সেইকাৰণে অকণমান দি দিলোঁ। গেছটো মই একেবাৰে বহোৱা নাই, ল' কৰিয়ে ভাজি আছোঁ। এতিয়া হৈ যাব আৰু এইখিনি, আৰু পানীখিনি একেবাৰে শুকুৱাই দিমগৈ নেকি, আৰু চাগে থ'ব লাগিব 10 মিনিটমান, তেতিয়াহে পানীখিনি শুকাবগৈ। যিহেতু ভাপতহে সিজাই আছোঁ যে, গেছটো ল' কৰি, সেইকাৰণে 10 মিনিটমানে ৰাখিব লাগিব। চাওঁ, ভাপত দিয়া কচু মই যিমানখিনি দিছিলোঁ, মই ভাবিছিলোঁ বহুত ডাঙৰ কেৰাহী লাগিব, সেইকাৰণে মই ডাঙৰ কেৰাহীখন লৈ লৈছিলোঁ। নহ'বগৈ বুলি ভাবিছিলোঁ যিহেতু, সেইকাৰণে সৰহকৈ আছিল যে, যিহেতু পমি এতিয়া অকণমান হ'লগৈ, এতিয়া হৈ গ'ল আৰু এয়া। পানীটো একেবাৰে শুকুৱাই পেলালোঁ মই, অকণমান এনেকৈ হেতাখন ৰৈ গৈছে এতিয়া, পানী থকা হ'লে যিহেতু হেতাখন নৰলহেঁতেন। পানীটো থাকিলে মানে খাবলৈ বেয়া লাগিব, আৰু খজুৱতিটো যিটো কচুৰ খজুৱতি থাকে সেইটো বেছিকৈ হ'ব পাৰে। এতিয়া মই পানীটো একেবাৰে শুকুৱাই পেলালোঁ, এতিয়া ৰেডি হৈ গ'ল আৰু কেৰাহীটো তেল একেবাৰে মইতো দিয়াই নাছিলোঁ ন, তেল নিদিয়াকৈ চাওক কোনো লাগি ধৰা নাই তলত। কোনোবাই ইচ্ছা কৰিলে বনাই খাব পাৰে, কোনো ৰেচিপি বুলি নহয় বাৰু, সেইটো ভাবি নল'ব, মই বনাইছোঁ যিহেতু সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। অলপ কাহ হৈ আছে, খালে ভাল লাগে ডিঙিত, মাহঁতে শিকাইছিলে, মই কৈছোঁ আগতে মায়ে এনেকৈ বনাই খুৱাই, সেইকাৰণে মই যে খাবলৈ মন গ'ল। মই যিহেতু আগতে বনোৱা নাই, সেইটো ফাৰ্ষ্ট বনাইছোঁ বাৰু। মোৰ শহুৰ দেউতাই বহুত মজা বনায়, কচুৰ এটা ধুনীয়া আঞ্জা এখন বনাই খুৱাই থাকে, সেইকাৰণে মই বেছিকৈ পাকঘৰত নোসোমাইছিলোঁ। এতিয়া সোমাবলৈ ল'লোঁ আৰু লাহেকৈ, এয়া হেৰি হৈ গ'ল, এতিয়া পাতি থাকোঁ। কচুৰ আঞ্জাখন যে মই শ্বেয়াৰ কৰিলোঁ, আপোনালোকে অকণো তেল ব্যৱহাৰ নকৰাকৈ এনেকৈ খাই চাব, খাই বিৰাট ভাল লাগে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্টত জনাব কেনেকুৱা পালে। নেক্সট ভিডিঅ'ৰ সৈতে সকলোকে লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ। ইমানেই আছিল ভিডিঅ'টো, আৰু বেছি